নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাক নিশা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ষ্টৰিটো হৈছে তেওঁৰ আজি মোৰ, লিখক হৃদয় কৌশিক। বাহিৰত উৰুলিৰ জোকাৰ শুনিছোঁ, এফালে কণমানিহঁতৰ চিঞৰ বাখৰ আৰু আনফালে বেণ্ড পাৰ্টীয়ে আজি বেউলাৰ বিয়া গানৰ সুৰ পেঁপাত তোলা শুনিছোঁ। আৰু মই যোৱাকালিয়ে জোৰণত দি যোৱা মোৰ শিৰৰ সেন্দুৰেৰে মোক কিমান ধুনীয়া লাগিছে তাকেই তাপোনত চাই আছোঁ। হয়তো বুজিব পাৰিছে আজি মোৰ বিয়া। কাহিনী আৰম্ভ হৈছিল সেইদিনা যিদিনা মই প্ৰথমবাৰ মোবাইল লৈ ফেচবুক খুলিছিলোঁ আৰু তেওঁ মোক ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল। তেওঁ মেছেজ দিছিল, হাই, হেল্ল', থেংক ইউ কিয়? ৰিকুৱেষ্টটি একচেপ্ট কৰাৰ বাবে। খবৰ লোৱাৰ পৰা কেতিয়া কি কৰিছোঁ সকলোবোৰ কথাই শ্বেয়াৰ কৰিব ধৰিলোঁ। আমি যেন ফেচবুকতেই ভাল ফ্ৰেণ্ড হৈ পৰিলোঁ। আৰু হয়তো ফ্ৰেণ্ড হিচাপেই তেওঁ মোক কৈছিল, কল ইতি কৰিব পাৰিম নেকি তোমাক? নালাগে। কথা পাতিব মন গৈছে তোমাৰ লগত। চৰি, নালাগে। তেওঁ হয়তো অভিমান কৰিছিল নাইবা খং কৰিছিল মোৰ ওপৰত মই কল কৰিব নালাগে বুলি কোৱাৰ বাবে। তেওঁ মোক মেছেজ কৰিবলৈ বন্ধ কৰি দিলে। কিন্তু কেইদিনমানৰ পিছত তেওঁ আকৌ মেছেজত সুধিলে, ঐ, ভালে আছানে? আছোঁ। কি কৰিছা? এনেই। কথা এটা সুধিব পাৰোঁনে? সোধা। কল কৰিবলৈ মানা কিয় কৰিছিলা? কাৰণ মই কথা পাতিব নোৱাৰিম। কিয়? মই কাণেৰে নুশুনো। কি? কেইদিনমানৰ আগতে এটা এক্সিডেণ্টত মই মোৰ কাণৰ শুনিব পৰা শক্তি হেৰুৱাই পেলাইছোঁ। তেওঁ হয়তো মোৰ কথা শুনি আচৰিত হৈছিল। তেওঁ মোক আৰু ৰিপ্লাই নিদিলে। হয়তো তেওঁ ভাবিবই পৰা নাছিল ৰিপ্লাইত তেওঁ কি বুলি ক'ব মোক। সেয়াই আমাৰ সামৰণি বুলি ভাবিছিলোঁ মই। কিন্তু নহয়, তেওঁ মোক আকৌ মেছেজ দিলে কেইদিনমানৰ পিছত। আৰু এইবাৰ তেওঁ মোক ভালপোৱাৰ প্ৰপ'জ দিলে। শুনাচোন, কোৱা। প্ৰেমত পৰিছোঁ তোমাৰ। কি? সঁচাকৈ, লাভ ইউ। নপৰিবা। আমি ফ্ৰেণ্ড হিচাপেই থাকিম দিয়া। মই বেয়াকৈ পৰিছোঁ তোমাৰ প্ৰেমত। প্লিজ বুজিব চেষ্টা কৰা। কিন্তু তুমি একো শুনা নোপোৱা, সেয়াইতো। ভালহে হ'ব। কেতিয়াবা যদি মই তোমাক গালি পাৰি দিওঁ তেতিয়াতো তুমি শুনিয়েই নাপাবা। হয়নে? চৰি, ধেমালি কৰিছোঁ দিয়া। বুজিছোঁ। মানি লোৱা না মোৰ ভাল পোৱা। লাগিলে তুমি ভাবিবলৈ অলপ সময় লোৱা, হ'ব? তোমালোকৰ ঘৰত যেতিয়া গম পাব মই কাণেৰে নুশুনো বুলি, তেতিয়া মানিব জানো? আৰে বাবা, মনোৱাটো মোৰহে দায়িত্ব। অৱশ্যে মোৰ ভয় লাগিছিল। কিজানিবা বহুতো চিন্তাই আমনি কৰিছিল। কিন্তু তেওঁ নামানিলে মোৰ কোনো আপত্তিক। মোৰো যে তেওঁক মনে মনে ভাল লাগিয়ে আছিল। গতিকে ময়ো সম্পৰ্কটো একচেপ্ট কৰিলোঁ। তেওঁৰ প্ৰেম কিমান সঁচা তেতিয়াই বুজিলোঁ যেতিয়া তেওঁ মোক ক'লে,
শুনাচোন, আমাৰ কাণৰ অপাৰেশ্যনৰ কাৰণে আমি কাল্পনিক চহৰলৈ যাম। কিন্তু বহুত খৰচ হ'বচোন। খৰচ মইহে কৰিম। আৰু তুমি কিয় কৰিবা? তুমি কিয় কৰিবা মানে? তোমাৰ প্ৰতি থকা মোৰ দায়িত্বৰ বাবে আকৌ। তেওঁ কথাবোৰ আমাৰ ঘৰত আহি ক'লে। মোক কাল্পনিক চহৰলৈ অপাৰেশ্যনৰ কাৰণে লৈ যোৱাৰ কথাও ক'লে। ঘৰৰ পৰা মোক অকলে যাব নিদিয়ে কাৰণে মোৰ দেউতাক লগত যাবলৈ ক'লে। সকলো ঠিক হোৱাৰ পিছত তেওঁ নিজৰ ঘৰলৈ গৈ তেওঁৰ দেউতাকক ক'লে আমাৰ প্ৰেমৰ কথা আৰু আমি কাল্পনিক চহৰলৈ যোৱাৰ কথা। তেওঁৰ দেউতাকেও হেনো একোৱে আপত্তি নকৰি তেওঁৰ হাতত কিছু টকা দি পঠিয়ালে। কাল্পনিক চহৰত মোৰ অপাৰেশ্যন হ'ল আৰু মই এতিয়া সকলো ভালদৰে শুনিবও ধৰিলোঁ। তেওঁ আহি মোৰ দেউতাৰ ওচৰত বিয়াৰ প্ৰস্তাৱ দিলে। খুৰাদেউ, আপোনাৰ যদি অনুমতি আছে তেন্তে মই ইখাক বিয়া কৰাব বিচাৰোঁ। তোমাক ৰিজেক্ট কৰিব পাৰিম নেকি? ধন্যবাদ খুৰাদেউ, এইখিনি বিশ্বাস মোৰ ওপৰত ৰখাৰ বাবে। তুমি মোক দেউতা বুলি মাতিবা। তুমি তাইক বিয়া কৰালেও তুমি মোৰ জোৱাই নহয়, মোৰ ল'ৰাই। দেউতা, আশীৰ্বাদ কৰিব যেন আপোনাৰ এনেকৈ এই বিশ্বাস সদায় ৰাখিব পাৰোঁ। অকল আশীৰ্বাদেই নহয়, তাইৰ বিয়াত তোমাক কি লাগে? ভগৱানৰ কৃপাত মোৰ ওচৰত গোটেইখিনিয়ে আছে। আপুনি কেৱল মোক এবাৰ বিশ্বাস কৰি আপোনাৰ ছোৱালীক মোৰ হাতত গতাই দিয়ক আৰু আমাৰ সংসাৰখন যেন সুখৰ হয়, তাৰ বাবে আশীৰ্বাদ কৰক দেউতা। দেউতাই তেওঁৰ মূৰত ধৰি আশীৰ্বাদ দি ক'লে, সদায় সুখত থাকা তুমি। প্ৰেম ভালপোৱাবোৰৰ ওপৰত আজিকালি বিশ্বাস নোহোৱা হৈ যাব ধৰিছে সকলোৰে। কাৰণ প্ৰেমৰ নামত যেন খেলহে চলি থাকে। কিন্তু সঁচা প্ৰেম অতীতত আছিল, বৰ্তমান আছে আৰু ভৱিষ্যতেও থাকিব বুলি মই বিশ্বাস কৰিব পাৰিছোঁ।